নাযায় এটা লোকৰ যোৱাটোহে দেখা নাই পাইছে মোবাইলটো মৃণাল কুমাৰ বৰুৱা আজি মুকলি সভাৰ নিৰ্দিষ্ট বক্তা তেখেত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সহকাৰী অধ্যাপক আৰু শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সাহিত্য শাখাৰ সভাপতি বাপজনলৈ আমি শেহতীয়াকৈ হ'লেও ভোগালী বিহুৰ শুভেচ্ছা জনাইছোঁ। কৃষ্ণ হৰি আমি এটি ফুলাম জাপিয়ে আদৰণি জনাইছোঁ। হৰি পৰিচয় পৰ্ব অনুষ্ঠান ইমানে। কৃষ্ণ আমি এইটো পঢ়াৰ লগত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কাৰ্বি আংলং জিলাৰ ৫৭তম অধিৱেশনৰ অংশগ্ৰহণ কৰা আমাৰ আজিৰ এই সভাৰ নিৰ্দিষ্ট বক্তা ডক্টৰ মৃণাল কুমাৰ বৰুৱা। That's